অসম আন্দোলন হৈছে স্বাধীন ভাৰতৰ এক শক্তিশালী গণ আন্দোলন। এই আন্দোলনৰ সূত্ৰপাত 1979 চনত হ'লেও ইয়াৰ বীজটো কিন্তু ৰোপণ কৰা হৈছিল 1971 চনতে। সেই বৰ্ষতে বাংলাদেশ স্বাধীন হৈছিল। বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ সময়ত প্ৰাণৰ ভয়ত বহুতো বাংলাদেশী আহি অসমৰ লগতে ভাৰতৰ আন আন ৰাজ্যত আশ্ৰয় লৈছিলহি। বাংলাদেশ স্বাধীন হোৱাৰ পাছত পৰিৱেশ শান্ত হয় আৰু বাংলাদেশী লোকসকল নিজৰ নিজৰ ৰাজ্যলৈ উভতি যায়। যদিও বহুতো বাংলাদেশী কিন্তু অসমতে থাকি যায়। এই অসমত থাকি যোৱা অবৈধ বাংলাদেশীসকলৰ বাবেই পৰৱৰ্তী সময়ত অসমত আৰম্ভ হয় এক ভয়াৱহ আন্দোলন। (1978 চন মঙলদৈ লোকসভাৰ সদস্য হীৰালাল পাটোৱাৰীৰ মৃত্যু হোৱাত উপ নিৰ্বাচনৰ প্ৰয়োজন হয়। ভোটাৰ তালিকা সংশোধনৰ জাননী জাৰি কৰাৰ লগে লগে ধৰা পৰে যে কেৱল মঙলদৈ সমষ্টিতে আছে 45,000 সন্দেহজনক ভোটাৰ। সেইদিনা প্ৰথমবাৰৰ বাবে অসমবাসীয়ে অনুভৱ কৰে বিদেশী সমস্যাৰ ভয়াৱহতাৰ কথা। 1979 চনৰ মাৰ্চ মাহ প্ৰফুল্ল কুমাৰ মহন্ত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আৰু ভিগু কুমাৰ ফুকন সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক হিচাপে নিৰ্বাচিত হয়। 27 জুন 1979 চন সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ পৰা আহ্বান জনায় যে অসমৰ পৰা বিদেশী সমস্যা শেষ নোহোৱা পৰ্যন্ত নিৰ্বাচন আৰু লোকপিয়ল স্থগিত ৰাখিব লাগে। কিন্তু নিৰ্বাচন আয়োগে এই দাবী মানি নলৈ 1978 চনৰ ভোটাৰ তালিকাৰ ভিত্তিতে নিৰ্বাচন পতাৰ প্ৰস্তুতি চলায়। গৰজি উঠে সদৌ অসম ছাত্ৰ সন্থা। প্ৰথমে শ্ৰেণীবৰ্জন, ধৰ্ণা কাৰ্যসূচী আৰু তাৰ পাছত সমগ্ৰ অসমতে আৰম্ভ হয় তীব্ৰ আন্দোলন। 24 আগষ্ট 1979 চন সেইদিনা ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিক লৈ গঠন হয় সদৌ অসম গণ সংগ্ৰাম পৰিষদ। আন্দোলনলৈ তেওঁলোকেও সহযোগিতা আগবঢ়ায়। 1980 চনৰ 10 ডিচেম্বৰ ৰাজ্য লাহে লাহে অস্থিৰ হৈছে। বৰ্তমান বৰপেটা জিলাৰ ভৱানীপুৰ অঞ্চলৰ খৰ্গেশ্বৰ তালুকদাৰ আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰিয় সদস্য। মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱা প্ৰাৰ্থীক বাধা দিবলৈ গৈ পুলিচৰ গুলীত মৃত্যুবৰণ কৰিব লগা হয় খৰ্গেশ্বৰ তালুকদাৰে। খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৱে অধিক কঠোৰ কৰি তোলে সদৌ অসম ছাত্ৰ সন্থাক। আন্দোলনৰ বতাহ লাহে লাহে সাধাৰণ ৰাইজৰ মাজলৈও যায়। গাঁৱে গাঁৱে চুবুৰীয়ে চুবুৰীয়ে আৰম্ভ হয় বিদেশী খেদাৰ হুংকাৰ। অসমীয়া মানুহৰ সহযোগিতা দেখি কঁপি উঠে কেন্দ্ৰীয় চৰকাৰ আৰু লগে লগে আলোচনাৰ বাবে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আন্দোলনকাৰীসকলক আহ্বান জনায়। আন্দোলনকাৰীসকলে 1951 চনক বিদেশী বহিষ্কৰণৰ ভিত্তিবৰ্ষ হিচাপে লোৱাৰ কথা কয়, কিন্তু কেন্দ্ৰীয় চৰকাৰে 1966 চনকহে ভিত্তিবৰ্ষ হিচাপে ল'বলৈ ইচ্ছা প্ৰকাশ কৰে। আলোচনা বিফল হয়। জুই জ্বলি থাকে উমি উমি। 1980 চন এই বছৰৰ শেষৰ ফালে আন্দোলনৰ ক্ষেত্ৰত কঠোৰ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে। ৰাজ্যৰ ঠায়ে ঠায়ে সংঘটিত হয় হিংসাত্মক ঘটনা। 1983 চন ৰাইজৰ প্ৰবল বিৰোধিতাকো নেওচি অনুষ্ঠিত হয় নিৰ্বাচন আৰু সেই নিৰ্বাচনত হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈ চৰকাৰ গঠন কৰে। আন্দোলনকাৰীসকল আৰু বেছি হিংসাত্মক হৈ উঠে। ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে নগাঁও জিলাৰ নেলিত। 14 ফেব্ৰুৱাৰীৰ দিনা নগাঁৱত সংঘটিত হয় এক ভয়ানক গণহত্যাৰ ঘটনা। চৰকাৰী তথ্যমতে এদিনতে 1800 লোকে মৃত্যুবৰণ কৰিব লগা হয়। এই ঘটনাৰ পাছত লাহে লাহে আৰু বেছি অশান্ত হৈ পৰে অসম। 31 অক্টোবৰ 1984 চন সেইদিনা দিল্লীৰ নিজা বাসভৱনত দেহৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাব লগা হয় সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে। ইন্দিৰা গান্ধীৰ মৃত্যুৰ পাছত প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে তেওঁৰ পুত্ৰ ৰাজীৱ গান্ধীয়ে। অশান্ত অসমলৈ শান্তি ঘূৰাই অনাৰ স্বাৰ্থত 1985 চনৰ 15 আগষ্টৰ দিনা আন্দোলনকাৰীৰ নেতৃবৃন্দ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত স্বাক্ষৰিত হয় অসম চুক্তি। সদৌ অসম ছাত্ৰ সন্থাৰ হৈ এই চুক্তিত স্বাক্ষৰ কৰে সম্পাদক ভিগু কুমাৰ ফুকনে। গণসংগ্ৰাম পৰিষদৰ হৈ স্বাক্ষৰ কৰে আহ্বায়ক বিৰাজ শৰ্মাই। অসম চৰকাৰৰ হৈ স্বাক্ষৰ কৰে মুখ্য সচিব PP ত্ৰিবেদীয়ে। স্বাক্ষৰ প্ৰদান কৰে তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে। সেই চুক্তি আছিল এনেধৰণৰ। চুক্তিমতে হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন চৰকাৰখনে পদত্যাগ কৰে। আন্দোলনকাৰী নেতাসকলে অসম গণ পৰিষদ নামৰ এটা আঞ্চলিক দল গঠন কৰে। 1985 চনৰ সাধাৰণ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰি তেওঁলোকে চৰকাৰ গঠন কৰে। প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। অসম চুক্তি সম্পাদিত হোৱাৰ পাছত লাহে লাহে শান্ত হয় অসম, কিন্তু এই শান্তিৰ বিনিময়ত অসমে হেৰুৱায় 860 জনকৈ লোকক। এখন বিদেশীমুক্ত অসম গঢ়াৰ স্বাৰ্থত নিজৰ জীৱন ত্যাগ কৰা প্ৰতিজন লোককে পৰৱৰ্তী সময়ত শ্বহীদ হিচাপে ঘোষণা কৰা হয়। আপোনালোকৰ এই ত্যাগ চিৰদিন মনত ৰাখিব অসমবাসীয়ে।